दोस्तों वेलकम बैक टू माय चैनल अरियाना सर्विस ब्लॉगर। आज আমি ভাগত আমাৰ মাহিহৰা ঘৰলে হৈ আছে। এটো মিনময় এটো নাম নাজানো এটো কোন হইলা নামটো কয় নমস্কাৰ মনুষ্য অঞ্জলি দত্ত। এটো পাগল অঞ্জলি দত্ত। মই চেনেল বলক আমি ভিডিওটো আৰম্ভ কৰি বলক दोस्तों। এটো অঞ্জলি নে পঞ্জলি itu minmoy ya ma ba আহিছে বলক জমনি এটা কইম বুলি ভাবিছিলো নকইলো পাই। নমস্কাৰ গৈ থাকো নমস্কাৰ। এফালে দোস্ত এটা আমি গৈ আছো এয়া পালোহি আও বহি কতি আহিছে দোস্ত। খেৰ দোস্ত অৱতাৰ মিনময় কৈ যাব কোনটো কিহ অৱতাৰ কৈ যা মই কি জানিম এতিয়া। সাপৰ ওপৰত ভগৱান উঠি আছে। অৱতাৰৰ ওপৰত কোন নাজানো কল কি অৱতাৰ বুদ্ধ অৱতাৰ ওপৰলে দে বলৰাম অৱতাৰ ৰাম অৱতাৰ কোন আছিলে নহয় কি পৰশুৰাম অৱতাৰ এতো সব জানো বৰা নৰসিংহ মৎস্য আৰু কুৰ্ম অৱতাৰ হাতী গৰিয়া দোস্ত বলক এফালে আছে মুনি স্মৃতি দোস্ত আমি পাই গলোহি নামঘৰ পালো। নামঘৰত ভাগত চলি আছে দেখুৱাই দিম আপোনাৰ ভাওনাত দেখিব মৎস্য অৱতাৰ ব্ৰাহ্মণ মানুহে দিছে চৰকাৰে। দোস্ত এতিয়া আমি চাকি জ্বলাই লওঁ। মুখখন ওলোৱা নাই এতিয়া ওলালে নপায়
চব লোৱা কেমেৰা প্ৰথমবাৰ কম ব'ল নাই চাহলৈ আহিছোঁ সেইবিলাক আমি বহিম এতিয়া এইফালে ক'ৰবাত এইফালে বহোঁগৈ এইফালে যাব ক'লে আমি ইয়াতে বহিম এতিয়া ইয়াত বহিলোঁ দে চাহ খাম আৰু মোৰ শ্বৰ্ট ভিডিঅ' চোৱা আকৌ এয়া চাহ পায়স এতিয়া আমি ওলাই আহিছোঁ চাহ খাই অকণমান বহিম ইয়াত এইফালে এই তিনিখনীয়া বহি লওঁ পৰম আনন্দময় মূৰ্তি শিবেলাত কৰে সমাধিত হেন মহাজ্ঞানী সেইফালৰ পৰা কৰিলোঁ